কেমেৰা আজিকালি মুখ খুলিবলৈ ভয় লাগে আচ্ছা হেৰি কি কয় এইটো কিমান টাইম লাগিব বনিবলৈ এফালে চাই পেলাই কওঁ মই পকৰি আমি গৈ আছো এজনী ইউটিউবাৰ ঘৰলৈ মানে দেখিলে থাম্বনেইলত আজি হেৰি PM পল্লৱী ঘৰলৈ গৈ আছো ঐ আগে গৈ পাইছা নাই আজি প্ৰথম তুমি পাইছা নি এটা আচ্ছা সিহঁতে এজনো গৈ নাই পোৱা আজি ভাবিছো আপোনালোককো দেখাওঁ আৰু ইহঁতকো দেখাওঁ মানে PM পল্লৱী মানে ইউটিউবাৰ বাইদেউ হয় গতিকে যাওঁ দেখাওঁগৈ মই মাজে সময়ে কেতিয়াবা লগ পাওঁ আৰু ইমান লগ পোৱাটো নহয় ভাবিছোঁ আজি আপোনালোককো দেখাওঁ আৰু নিজেও বহুত দিন লগ পোৱা নাইতো গতিকে যাওঁ তো এইফালে আমাৰ বিয়াতে শেষ টাইম লগ পোৱা আছিলে বাইদেউক তো এতিয়া এইফালৰ পৰা গৈ কেনেকৈ যাব লাগে দেখাইছোঁ আৰু ৰাস্তা যদি কেতিয়াবা আমাৰ পল্লৱী বাইদেউক লগ কৰিম বুলি পেলাই ভাবিছে তো এইফালে আহিব এনেকৈ বাইপাছ মানে এইটো কাকপথাৰৰ পৰা আহিলে আৰু তো ডুমডুমা ফালৰ পৰাও আহিব পাৰে আৰু এইটো যিটো ফিল'বাৰী আৰু এইটো মাকুম বাইপাছটো বুলি কয় ন নে তিনিচুকীয়া কয় মাকুম তিনিচুকীয়া যিটো বাইপাছ হয় এই বাইপাছেদি আহিব লাগিব আৰু আমাৰ গাড়ী কিন্তু এটা কথা গুলি আমি এতিয়া অকণমান আগত গ'লে পামগৈ তোমাৰ এইখিনি কি আছিলে নহয় এই হেৰি কি কয় আৰু নহয় ৰাইদাং পাঠা এইবাৰ আমাৰ একদম প্ৰিয় জেগা গম পাইছে না এটা আমি অহা যোৱা কৰি থকা জেগা এইবোৰ জেগা আজি বোলে টিংৰাইত দেওবাৰ বজাৰ বহিছে এইফালে চব তো এতিয়া টিংৰাইৰ পৰা মই দেখাই আছোঁ কেনেকৈ যাব এইফালে যিটো দেখিছে নহয় এইটো হ'ল টিংৰাই তিনিআলিটো তাৰপিছত আপোনালোকে যাব লাগিব এইফালে আমাৰ PM পল্লৱী ঘৰলৈ ৰাস্তাটোৰ কথা কৈছিলে বাৰু একেবাৰে অৱস্থা নাই বুলি পেলাই এয়া চাওক বতাহ বৰষুণ দি পেলাই মানে বহুত উঘালি পেলালে এইবোৰ গছবোৰ যে দেখিছিলোঁ বাৰু ভিডিঅ'ত এইজোপা গছ দেখিছিলোঁ নেকি এই কেইজোপামান দেখাইছিলে আমাৰ পল্লৱী ইউটিউব চেনেলত ফেচবুকত দেখিছিলোঁ আমি আৰু পালোহি এতিয়া আমাৰ বাইদেউ ঘৰ পালোহি আমি ঘৰৰ মানুহ যে আলহী নহয় যে এইফালে বহি আছে বৰমা এই বৰমা বহি আছে বৰমা গা ভাল নাই বাৰু তাৰপিছত আমি সোমাই যাওঁ হেৰি কি কয় জোতা নুখোল ইউটিউবাৰ ঘৰলৈ আহিলোঁ এয়া বৰমা গা ভাল নাই ভাল পাইছে না অলপ হ'লো বৰমা নাই পোৱা ন সি বহু আৰু নিজে সেই আমি জোতা নুখুলিলোঁ কিন্তু নিজে বহি লওঁ নে কি কি আমাৰ আলহী আহিলে মানে কি দিয়ে প্ৰথম ঠাণ্ডা পানী দিয়ে আৰু আমি ঘৰৰ মানুহ যিহেতু সেইকাৰণে ঠাণ্ডা পানী বিচাৰি অহা মানে ঠাণ্ডা পানী বিচাৰিছোঁ ঠাণ্ডা পানী গিলাচ দিছোঁ এয়া আমাৰ মিছ পল্লৱী ইউটিউবাৰ চিনাকি দিবলৈ এয়া আমাৰ ইউটিউবাৰ একদম ফেমাছ ইউটিউবাৰ ভক্তমৰাণ আজি আমাৰ ঘৰলৈ আহিছে দেই হ'ব দিয়া মানে অন্য নহয় বেলেগ নহয় গম পাইছোঁ নহয় লাজ কৰিছে আকৌ সেইকাৰণে মানে যি টি কৰি দিছে আৰু আমি এজন দুজন নহয় পাঁচজন আহিছোঁ পানী গিলাচ দিলোঁ আগে খাই লওঁ ফ্ৰিজৰ পানী নাই কৈছ কি বনাইছা পকৰা কিহৰ হয় এইটো বনাইছোঁ আৰু কিবা হয় ইমান ডিটেইলছ ৰেচিপি ভিডিঅ' হোৱালে মই কৈ দিলোঁ ৰেচিপি নহয় যে সেইকাৰণে নকওঁ এতিয়া দেই আৰু মানুহ আহিলে কি হয় কিনা বস্তুতকৈ ঘৰত যদি কিবা এটা বনাই দিয়া হয় তেতিয়াহ'লে মানে মনটো খুচ হৈ যায় অকণমান ভাল লাগে আৰু মোৰ দেই বিশেষকৈ আপোনাৰ মানে আৰু পকৰা বুলি কয় এইটো খাই পাইছেনে কেতিয়াবা এনে আন্দাজ লগাওকচোন আপোনালোকে এনেকুৱা পকৰা কিহৰ হয় কি হয় পকৰি বনাইছে আৰু কিবা বনাবি নি চাহটো ক'তহে আচ্ছা এয়া চোৱা চক মানে একো নাই চিম্পুলত বনাই আছোঁ এতিয়া মানে আচলতে ঘপককৈ ওলোৱা আলহীৰ কাৰণে যে কিবা এটা হেৰি কৰিবৰ কাৰণে সময় নাথাকে তাতে আকৌ অকণমান আগতে যিহে ধুমুহা আহিছিলে নহয় গোটেই ঘৰৰ অৱস্থা বেয়া কৰি দিলে সেইকাৰণে একো কৰিবলৈ ততেই নাপালোঁ
মই কৈ আহিছোঁ বাৰু আগতে আহোঁতে মই ভিডিঅ'ত দেখিছিলোঁ বুলি পেলাই মানে গছ গছনিবোৰ ভগা ৰাস্তাটো লেতেৰা হৈ আছে অকণমান সেইটো হৈ গ'লে সেইদিনাখন নাই অঁ এতিয়া আজি সেইকাৰণে কি কৈ আছো সেইটোতো তোক ক'লো ন আমাৰ ফালে নাই আকৌ কিন্তু দেই এতিয়া যি বতাহ ধুমুহা আহিলে নহয় এতিয়া মোক বহু কিবা কিবি কৈছে এখন চাই পেলাবচোন এতিয়া কি কৈছিলি আজিকালি মুখ খুলিবলৈ ভয় লাগে আচ্ছা হেৰি কি কয় এইটো কিমান টাইম লাগিব বনিবলৈ এইফালে চাই পেলাই আকৌ মই ঠাণ্ডা ল'বলৈ অলৰেডি নিলে বাৰু একবাৰ যিহেতু 3খন থাকিলেগৈ আমি 5জন আহিছোঁ ন ময়ো অকণমান সহায় কৰি দিছোঁ আৰু তো মই লৈ গৈছোঁ এইখিনি বাইদেউ আগে আগে আৰু মই পিছে পিছে বমা চাব নাখায় নেকি হে দেই বন্ধুসকল ওচৰলৈ আহি লোৱা চাহটো খাই লোৱা মোৰতো মই নিজে লৈ আহিছোঁ দেই এটা বমালৈ নাই অনা দেই বমা আনিব দিয়া বমালৈ চাহ খোৱা আদা অকল চাহ খোৱা আমাৰ এই ইউটিউবাৰ বাইদেউক আগে লগ পাইছা নাই বাৰু দেখিছা ন ইউটিউবতে দেখিছানে ফেচবুকতে দেখিছানে ডাইৰেক্ট লগ পাইছা আচ্ছা ইউটিউবতে তুমি আগে লগ পাইছা ন আদা আমাৰ আদাও লগ পাইছে বাৰু আগে পাইছা ন আদা বিয়া বাৰু কথা পিছত আৰু চাহটো খাই লওঁ দেই ঢেৰ কাহিনী মুন্দি পাইছে বগা দেখিছে এয়া প্ৰথম কি দিলা ঠাণ্ডা পানী দিলে হয় তাৰপিছত লাল চাহ খোৱালে তাৰপিছত এতিয়া আৰু এয়া তামোল আমাৰ মৰাণ সমাজত এনেকুৱা আৰু আহিব বহিব আৰু চিনাকি হ'ব মানে ইজনে সিজনৰ লগত চিনাকি হ'ব তুমি কৰ হয় কোন হয় তাৰপিছত কি হ'ব ঘৰৰ ওলাব আৰু মাহী এইটো প্ৰায় থাকে তাৰমানে সেইকাৰণে মই দেখাইছোঁ আৰু এইটো পৰিৱেশটোৱে বুলি কৈছোঁ ধৰক এতিয়া এনেকুৱা হয় আমি য'তে নাযাওঁ মই আগৰ ভিডিঅ' এটা বনাইছিলোঁ যে তাত চিনাকিহে হ'লোঁ পেহা হয় আমাৰ পেহী তালৈ গৈছে তো পেহাটো হ'বই তো তেনেকুৱা হয় আৰু ইয়ালৈ এতিয়া বৰমা হয় ইহঁতে বৰমাই ক'ব লগৰকেইজনে তো বাইদেউহে আৰু সেই তেনেকুৱাই ঘৰে আৰু ইফালৰ পৰা ধৰিলে আৰু কিবা কিবি হয় আৰু সেইবোৰে আৰু বাইদেউ কিবা ক'বা নি তুমি ইউটিউবাৰ হিচাপে কিবা এটা দিয়া আৰু মই ইউটিউবাৰ নহয় দেই প্ৰথম কথা মই ইউটিউবাৰ নহয় এনেই মন যায় কাৰণে কেতিয়াবা মানে এনেই ফেচবুকত ভিডিঅ' দি দিওঁ ভাল লাগিলে মানে সেই সিমানটো সেইকাৰণে মোক ইউটিউবাৰ বুলি চিনাকি নিদিবি মানে মানুহৰ আগত হ'লেও আপোনাৰ আকৌ ইউটিউবাৰ বুলি ক'লে তোক ক'ব কাৰণ তই ইউটিউবতহে ভিডিঅ' দিয় ইউটিউবাৰ তোক কয় মোক নকয় হ'লেও আপোনাৰ এটা চেনেল আছিলে যে আগতো বা কিবা এটা হ'ল ন প্ৰথমৰ যিটো চেনেল বেছি ছাবস্ক্ৰাইব আছিলে এইটো কি হ'ল ইউটিউব আচ্ছা ষ্ট্ৰাইক মাৰিলে বাৰু যিকি নহওক এতিয়া এটা নতুনকৈ খুলিছে এইটো কি বুলি খুলিছ নচলায় ফেচবুক চলায় কিন্তু ফেচবুকতো চিনি পায় এখন চিনাকি মুখ হয় PM পল্লৱী মই নক'লেও হ'ব আমাকে চিনি নাপায় কিন্তু বাইদেউক বহুতে চিনি পায় ছোৱালী তাতে আকৌ ছোৱালী মানুহ ন এতিয়া আমি তামোল খাম মানে অলৰেডি খালোৱে বাৰু মই হুমিয়ালৈ দেখিছেনে মুখত তো এতিয়া যাম আৰু আমি সেয়া এই বাইদেউক লগ কৰিলোঁ কোনোবাই যদি কিবা ক'বলৈ আছে এতিয়া কৈ দিয়ক আৰু মানে কমেণ্টতে কৈ দিয়ক এয়া শেষটো ইয়াতে কৰি থওঁ আৰু বাই বাই দেই মই যাওঁতে শেষত যাওঁতে এইখন আপোনালোকক দেখাবলৈ পায় বাইদেৱে কিন্তু খুব ধুনীয়াকৈ একদম পৰিষ্কাৰ পৰিপাতি কৰি চাওক ইমান ধুনীয়াকৈ কি কৰি থৈছে ফুলবাৰী পাতি থৈছে হয় নাই আৰু অকণমান কম হ'ল নি আগতকৈ বাৰু কম হ'ল মানে এইবোৰ তলত ভৰাই দিয়া হ'ল এইফালে ভৰাই থৈ বৰষুণৰ পানী পৰিবৰ কাৰণে য'তে ত'তে ভৰাই থোৱা আছে আৰু কিবা এটা লিখি থৈছিলা যে সেইটো ক'ত গ'ল আচ্ছা ফুল কি বুলি লিখিছিলি কোনো ফুল নুখুজিব আচ্ছা